হাই হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া মই উপস্থিত আছোঁ গুৱাহাটী এয়াৰপৰ্টত আৰু মই আজি দিল্লীলৈ যাবলৈ ওলাইছোঁ, মানে মধ্যপ্ৰদেশ যাম, দিল্লী হয় মধ্যপ্ৰদেশ যাম। তো মই এতিয়া আছোঁ গুৱাহাটী এয়াৰপৰ্টৰ ওপৰত, মানে ফাৰ্ষ্ট ফ্ল'ৰত আছোঁ। তো অলপ পিছত আমাৰ ফ্লাইট 7টা পিছত আমাৰ ফ্লাইট। তো আমি ইয়াৰ পৰা দিল্লীলৈ যাম এয়াৰ ইণ্ডিয়াৰ ফ্লাইটত, আৰু তাৰে দিল্লীৰ পৰা ট্ৰেইনত যাম মধ্যপ্ৰদেশলৈ। আজি ৰাতিয়ে ট্ৰেইন। তো এইটো হৈছে গুৱাহাটী এয়াৰপৰ্টৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ প্ৰথম ফ্ল'ৰত উঠি ৰখি আছোঁ, আৰু এই যি প্ৰথম ফ্ল'ৰৰ দৃশ্য দেখুৱাই আছোঁ হৈছে প্ৰথম ফ্ল'ৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ। এইটো প্ৰথম ফ্ল'ৰত মই এতিয়া আছোঁ। আৰু এইপিনে আছে এস্কেলেটৰ, চিৰি লিফ্ট যিটো বুলি কয় এস্কেলেটৰ, সেইটো এস্কেলেটৰটো দেখুৱাই আছোঁ আপোনালোকক। এইটো চাইড এস্কেলেটৰটো আছে, এইটো চাইডত আছে, চাব আপোনালোকে। গ্ৰাউণ্ড ফ্ল'ৰ, পৰা উঠি আহিছোঁ অলপ আগত। তো ৰখি আছোঁ 7টা পিছত আমাৰ ফ্লাইট।